বান্ধৱীসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান খোজকাঢ়িবলৈ বালি চৰত আহিছোঁ। কাৰণ বালিত খোজকাঢ়িলে নিজক অলপ কষ্ট লাগে, কিন্তু ইয়াৰ ফাইদা বহুত বেছি। গতিকে বন্ধুসকল, এয়া দেখিছেনে মোৰ বেকগ্ৰাউণ্ডত এটা মৰুভূমি সদৃশ চৰ। সেই চৰত মই বৰ্তমান আছোঁ। খুব সোনকালে আহিছোঁ, 6 বজাত আহিছোঁ। আৰু 6 বজাত অহালৈ বেলিও আজি সোনকালে ওলালে যিহেতু। গতিকে বন্ধু বান্ধৱীসকল, ইয়াত মই সমান জেগাত যদি আপুনি আধা ঘণ্টা 1 ঘণ্টা খোজকাঢ়ে, ইয়াত যদি এই বালি চৰত যদি আপুনি 20 মিনিট খোজকাঢ়ে বহুত। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত মানুহৰ কম দিনত শকত হোৱা এটা ডাঙৰ সমস্যা হৈ গৈছে। বহুত মানুহে কম দিনত শকত হৈ যায়। ঠিক ময়ো কম দিনতে বহুত শকত হৈছোঁ। কি খাইছোঁ কি নাখাইছোঁ সেইটো হিচাপ কৰিব নাযাওঁ। কিন্তু বন্ধু বান্ধৱীসকল, জোখতকৈ বেছি শকত হ'লে মানুহ বিৰাট অশান্তি হয়। মোৰ বহুত অশান্তি থাকে। মানে মোৰ এনেকুৱা এটা সমস্যা হয় যাতে মই বহি পেলাই কেতিয়াবা ভাত খাব নোৱাৰোঁ, মানে বেছি সময় বহি থাকিব নোৱাৰোঁ, সেই পেট বহাৰ কাৰণে। বন্ধু বান্ধৱীসকল, বেছি পেট বাঢ়িলে, বেছি চৰ্বি হ'লে ফেটি লিভাৰ কাৰণে বহুত প্ৰব্লেম আৰু এটা চিন্তা হয়। বন্ধুসকল, এই মাজে মাজে মই ৰাতিপুৱা সোনকালে উঠি এনেদৰে মই খোজকাঢ়িবলৈ আৰম্ভ কৰোঁ। অলপ দূৰলৈ এক্সাৰচাইজ কৰোঁ, ব্যায়াম কৰোঁ, খোজকাঢ়োঁ। এইবোৰ বোলে সমস্যা অকণমান হ'লে হ্ৰাস পায়। বন্ধুসকল, সেই গতিকে মই আজিৰ পৰা খুব কষ্ট কৰিবলৈ সাজু আছোঁ। কাৰণ কষ্ট কৰিবলৈকে মই এই বালি চৰত খোজকাঢ়া আৰম্ভ কৰিছোঁ। আপোনালোকে চাওক বন্ধু বান্ধৱীসকল, এই হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যি বালিচৰ, সেই বালিচৰৰ দৃশ্য দেখিছেনে বন্ধু বান্ধৱীসকল। এয়া হৈছে বালি। সেয়ে দেখিছেনে দূৰত ট্ৰেক্টৰ বস্তু অনা নিয়া কৰি আছে। কাৰণ আজি দেওবাৰ। এই দেওবাৰে চৰৰ পৰা লোকসকল আহি যিহেতু এসপ্তাহৰ কাৰণে বজাৰ কৰি লৈ যায়, সপ্তাহটোৰ কাৰণে বজাৰ কৰি লৈ যায়, আৰু তাৰ পৰা বিভিন্ন ধৰণৰ শাক পাচলিও আহে, বিক্ৰী কৰে। সেই দেওবাৰ বৃহস্পতিবাৰ আমাৰ যিহেতু লাহৰীঘাটৰ বিশেষ দুটা দিন, এই দুটা বৃহস্পতিবাৰ আৰু দেওবাৰ। এই দেওবাৰ বৃহস্পতিবাৰ সেই লঞ্চৰ ঘাট দুটাত ভিৰ দেখিবলৈ পোৱা যায়। এই চাওক সুন্দৰ এটা পৰিৱেশ ৰাতিপুৱা ভাগত, আৰু বালিখিনি ইমান ঠাণ্ডা। বন্ধুসকল, পোৱা বালিটো ইমান ঠাণ্ডা নহয়, মানে খোজকাঢ়ি ইমান আনন্দ লাগিছে, ইমান তৃপ্তি লাগিছে। কিন্তু ইয়াত কষ্ট হয়। আপুনি যদি এখোজ আগবঢ়ায় আকৌ পিছুৱাই যায়, এনেকৈ খোজকাঢ়ি গৈ থাকিব লাগিব। আৰু এটা কথা, এই বালিচৰত যদি কণ্টিনিউ 1 মাহ খোজকাঢ়া আৰম্ভ কৰি দিওঁ, চাব আপোনালোকে, যিমানে পেটৰ চৰ্বি নাথাকক, যিমানে আপোনাৰ ভাগৰ নহওক কিয়, যিমানে আপুনি শকত নহওক কিয়, কিন্তু 1 মাহ যদি কণ্টিনিউ এই বালিচৰৰ ওপৰত খোজকাঢ়িবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে আপুনি ক্ষীণাই যোৱাটো বাঞ্ছনীয়। মানুহে বিভিন্ন ঠাই বিচাৰি ফুৰে খোজকাঢ়িবলৈ, অৰ্থাৎ মৰ্ণিং ৱাক কৰিবলৈ, ব্যায়াম কৰিবলৈ। আমাৰ এইখিনিত যিহেতু ঠাইখিনি অলপ গৰাখহনীয়া, তথাপি কিছু ক্ষেত্ৰত বহুত ভাল লাগে। বাৰিষা আগমুহূৰ্তলৈকে থাকিব, কাৰণ নদী পানী উপচি পৰাৰ পিছত ইয়াত কোনো কাম নাই। বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে, এইটো ট্ৰেক্টৰৰ চিন। কি মজা, আৰু বালি কি মজা, ধুনীয়া, কি সুন্দৰ বালি। ট্ৰেক্টৰ অহা যোৱা কৰিব পাৰিব, বাকী মানুহ খোজকাঢ়ি অহা যোৱা কৰিব লাগিব। হে ভাই, ট্ৰেক্টৰেহে পাৰিব ভালকৈ অহা যোৱা কৰিব। বহুত কষ্ট লাগে ন? ৰোজা ৰাখিছে এনেকৈ, ৰোজা ৰাখি আজি বজাৰ দিন, আহিবতো লাগিবই। বজাৰ কৰিব যায়। অঁ, তৰমুজ সেইফালে আছে যে তৰমুজ বহুত। ফাইনেলি আহি পাই গ'লোঁ লঞ্চৰ মেইন ঘাট। এয়া চাওক বন্ধু বান্ধৱীসকল, সেইখন দেখিছেনে, সেইখন ঘাই নদী।
সেইফালে এটা মানে খুঁট এটা আছে, খুঁটি এটা আছে একদম বহল, এনেকৈ যায় বন্ধুসকল, এনেকৈ ওলাই যায় চাওক। এইটো হৈছে খুঁটি, এই খুঁটিটো ওলাই যায় একদম এনেকৈ। এই চাওক সেয়া মাছ মাৰিছে নেকি, এয়া চাওক লঞ্চ কি এটা সুন্দৰ, মানে এনেকুৱা লাগে কিবা ফিলিং এটা, কিবা বাহিৰৰ দেশৰ ফিলিঙৰ নিচিনা লাগে। এই চাওক অনুভৱটো একটা বাহিৰৰ দেশত থকা নিচিনা লাগে, যেনে বাহিৰৰ কোনো এডোখৰ ঠাইত মই যেন ফুৰিবহে আহিছোঁ এনেকুৱা নিচিনা লাগে। এই চাওক নাওসমূহ কিমান ধুনীয়াকৈ শাৰী শাৰীকৈ ৰখাই থৈ দিছে। এই চাওক বন্ধু বান্ধৱীসকল, এই চাওক বন্ধু বান্ধৱীসকল, সেয়া লঞ্চৰ কোনোবা বেয়া হ'ল চাগে, এয়া মেৰামতিৰ কাৰণে থৈ দিছে। এই বন্ধু বান্ধৱীসকল চাওক কি এটা সুন্দৰ পৰিৱেশ একদম। চাওক বিৰাট ভাল লাগে, চাওক নাওসমূহ কিমান ধুনীয়াকৈ সজাই কৰি ৰাখিছে। এইটো এটা মেইন খুঁটি, এইফালে লঞ্চ যায়। সেয়ে কি হৈছে, মাছ মাৰিছে নেকি? ঠাণ্ডা, কি সুন্দৰ। চাওক একদম পানীখিনি নামাৰ লগে লগে কি বঢ়িয়া লাগিছে একদম, কি সুন্দৰ লাগিছে। ভিজাই দিছোঁ আৰু পেণ্টটো, উপায় নাই আৰু পেণ্টটো ভিজাই দিছোঁ। চাওক পাৰে গ'ল। এই হৈছে আমাৰ ব্ৰহ্মপুত্ৰ পাৰৰ দৃশ্য, আপোনালোকক দেখুৱালোঁ। বালি দৃশ্যসমূহ দেখুৱালোঁ, চৰৰ দৃশ্য দেখুৱালোঁ। এইটো এটা ডাঙৰ নলা, এই নলাত প্ৰায় লঞ্চ অহা যোৱা কৰে। সেই আগেদি এটা মেইন খুঁটি আছে, এই মেইন খুঁটিটো জাহাজ অহা যোৱা কৰে, কাৰণ সেইখনে হৈছে ঘাই নদী, কাৰণ এইখিনি চৰ পৰি গৈছে, নদী চৰ পৰি গৈছে। বন্ধু বান্ধৱীসকল এয়া চাওক, যাব এতিয়া। বহুত সময়লৈ মানে পানী নাই বন্ধু বান্ধৱীসকল, মই মাজত গৈ আছোঁ। চাওক পানীও বহুত কম আছে, চাওক এয়া চাওক কিমান পানী কম আছে, চাওক এয়া মাজত সেয়া চাওক একদম পূৰা বাম। এখন নাও উঠি লওঁ বন্ধু বান্ধৱীসকল, এয়া চাওক নাওখনত উঠি ল'লোঁ। এয়া চাওক তেওঁলোকে মাছ মাৰিব এতিয়া। এয়া চাওক দূৰত যাব এতিয়া। এয়া চাওক মাছ, ক'লৈ যা মাছ, কি জাল? অঁ মাছ মাৰে। নাম কি তোমাৰ? অঁ কাকা আব্বা মাৰে। ঘৰ ক'ত? মাথাউৰি। চাচা ক'ত যায়? চাচা ক'ত যাব? ঘাটত। বালি যে খোজ কাঢ়িছে, কষ্ট নহয় জানো? কষ্ট হ'লে কি কৰিম, উপায়তো নাই, যাবই লাগিব ন। উপায় নাই, যাবলৈ লাগিব। অঁ দোকান চলাই থাকোঁ টুক টাক, পৰিয়ালটো নাও চলাই না দোকান। অঁ কিবা আনিব যায় নেকি? না দেওবাৰ কাৰণে দোকান দিব। ক'ত দোকান দিবনে তাত? কি দোকান দিয়ে ঘাটত? কি মিঠাই? অঁ খোৱা বস্তু। অঁ এই চাওক বহুত কষ্ট কৰি দোকান দিব গৈ আছে, চাওক এয়া ঘাটত এতিয়া দিনটোৰ কাৰণে দোকানত বহিব ন? দিনটোৰ কাৰণে দোকান, কিমান দোকান বহে তাত ঘাটত? বহে 5-6টামান বহে ন দিনটোৰ কাৰণে? দিন নহয়, দেওবাৰ আৰু বৃহস্পতিবাৰ। দেওবাৰ বৃহস্পতিবাৰে। এই বন্ধু বান্ধৱীসকল দেওবাৰ বৃহস্পতিবাৰ, কাৰণ ইয়াত বিশেষ দুটা দিন, বজাৰৰ দিন। সেই বজাৰৰ দিন হেতুকে ইয়াত দোকান বহে।